ইয়া পাতিলে নহব কুহু কুহু লাগিব পানী বেছি দূৰ নহয় কিন্তু যদি পৰে ইয়াক বচাবলৈ কোনো নাই যদি আপুনি ডিপ্ৰেছনত আছে বা যদি আপুনি বহুত মনৰ বেজাৰত আছে এটা কথা মনত থব আমাৰ সাইকোলজি এটা কথা কয় নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো প্ৰিটছ নেচাৰ মোৰ এই ইউটিউব চেনেলটোত আন এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ সকলোৱে খুব ভাল আছে আৰু ময়ো বহুত ভাল আছোঁ আৰু বহুত দিন পাছত মানে আজিৰ পৰা প্ৰায় দুটামান বছৰ আগত আপোনালোকৰ বাবে মই এটা ভিডিঅ' বনাইছিলোঁ ধলা কেম্পাছৰ অৱস্থা আৰু ধলা কেম্পাছ যিসকল আমাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ বাহিৰত থাকে তেওঁলোকক কৈ দিওঁ মানে ধলা কেম্পাছ যিটো ঠাই আমাৰ যদি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে হয় আৰু পিকনিক প্লেচ হয় এই ধলা কেম্পাছ মানে এটা খুব নাম কৰা ঠাই ডিব্ৰু চৈখোৱাৰ ধলা কেম্পাছ চ' ইয়াতে আহিলোঁ শুনিছিলোঁ ইয়াত বনোৱা হৈছে ঠাইটোত ধুনীয়া ৰূপটো যিহেতু মানে ভাঙি ভাঙি গৈ আছে সেই গতিকে ইয়াক সৌন্দৰ্য কৰি তুলিবলৈ আৰু সৌন্দৰ্য কৰাৰ ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু 2 বছৰ আগত আপোনালোকক আহি কিনে কেম্পাছৰ যিটো ঠাই আপোনালোকক দেখাইছিলোঁ এতিয়া কিন্তু বহুত চেঞ্জিং হৈছে আৰু এয়া চাওক এয়া খুব ধুনীয়াকৈ মানে বস্তা দি কিনে মাটিও আছে বালিও আছে তেনেকৈ মানে খুব ধুনীয়াকৈ মানে একদম আপোনালোকে চাওক একদম মানে গোটেই যিমান দেখি পাইছে গোটেইটো মানে বন্ধাইছে যাতে এই ঠাইডোখৰ যাতে ধুনীয়া থাকে আৰু বাৰিষা কালতো যাতে পানীৰ পৰা যাতে এই ঠাইটো ভাল থাকে মানে সুৰক্ষিত থাকে সেই গতিকে বস্তা দি কিনে এনেকৈ কৰি দিছে এতিয়া নাজানো কিমান দূৰ এইটো সফল হ'ব আশা কৰোঁ সফল হওক আৰু এই ধুনীয়া ঠাইৰ অস্তিত্ব থাকক সৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডিব্ৰু চৈখোৱাৰ এই ধলাচদীয়া কেম্পাছ মানে যাতে এদিন খুব ডাঙৰ এটা পিকনিক প্লেচ হয় সেইটোৱে আৰু আশা থাকিল আৰু আমাৰ ভাল লাগিছে আহিছোঁ বহুত দিন ধৰি আহিম বুলি কিনে ভাবিছিলোঁ আমাৰ তালাপ টাউনত এটা পোষ্টাৰ চাই পাইছিলোঁ যে হাতী চাফাৰী ঘোঁৰা চাফাৰী ইয়াততো মই নাজানো এইকেইটা নাই কিজানি এইটো ছিষ্টেমটো কৰিব পাৰে কিজানি যথা সম্ভৱ তো যি হওক তেনেকৈ হ'লে ভাল লাগিব আকৌ আহিম হাতীত এবাৰ উঠিব লাগিব ঘোঁৰা চাফাৰী এবাৰ কৰিব লাগিব আৰু ব্ৰহ্মপুত্ৰত নাও চাফাৰী কৰিব লাগিব তো মানে আপোনালোকক মই 2 বছৰ আগত আহিছিলোঁ সেইটো ডেছক্ৰিপশ্যনৰ মানে সেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম আপোনালোকে তেতিয়া গম পাব মানে সঁচাকৈ 2 বছৰ আগৰ যিটো ৰূপ আৰু এতিয়া যিটো ৰূপ মানে বহুত সলনি হৈছে খুব ভাল লাগিছে আৰু বহুদিন পাছত আহিছোঁ আপুনি বহুত মনৰ বেজাৰত আছে যে এই যে আমাৰ যি প্ৰকৃতিৰ কিছুমান যি ঠাই থাকে সেই ঠাইত আপুনি আহক বিশেষ নদী থকাটো বহুত জৰুৰী কাৰণ এই নদীৰ পৰা যি মানে এটা বতাহ উঠে সেই ভাৱটো খুব জৰুৰী আমাৰ এই মাইণ্ডটোক ফ্ৰেছ কৰিবৰ কাৰণে মই আপোনাক গেৰেণ্টি দি কিনে কৈছোঁ দুটাই ঠাই আছে এইটো দুনিয়াত য'ত গৈ আপুনি অলপ সুখ অনুভূত কৰিব যিকোনো প্ৰব্লেমত এখলে এনেকুৱা প্ৰকৃতি যিকোনো ঠাই আৰু এখন যিকোনো মন্দিৰত আপুনি গৈ কিনে চ' ময়ো 2 বছৰ আগত যেতিয়া আহিছিলোঁ সেইটো সময়ত মনটো বৰ বেজাৰ আছিল তাৰপিছত বন্ধুসকলৰ লগত আহি কিনে ইয়াত মাত্ৰ 2 ঘণ্টা ইয়াত স্পেণ্ড কৰিছিলোঁ খুব ভাল লাগিছিলে ত' আজিও মনটো বহুত বেজাৰ আছিলে বহুত দিন ধৰি কিনে আজি আহিলোঁ মনটো সঁচাকৈ বহুত ভাল লাগিছে মই নাজানো আপোনালোকৰ সকলোৰে তেনেকৈ হ'ব নে নহয় কিন্তু বিশ্বাস কৰক আহি চাওক আহি কিনে চাব পাৰে যদি আপুনি অহা নাই বা আপোনাৰ ঘৰৰ সন্মুখতো যদি কিছু এনেকৈ ঠাই থাকে সেই ঠাইত আপুনি যাওক যোৱাৰ পাছত তাৰপিছত আপুনি নিজে মোক কমেণ্টত ক'ব যে সঁচাকৈ খুব ভাল লাগিছে
কাৰণ কি মই প্ৰুফ দিম আপোনালোকক মই কেলে আপোনালোকক এইটো কথা কৈছোঁ আজিৰ পৰা 2 বছৰ আগত আমি তিনিওজন ডিপ্ৰেশ্যন আছিলোঁ কি ডিপ্ৰেশ্যন মই কৈ আছোঁ ইয়াৰ ডিপ্ৰেশ্যন হৈছে যে মানে কামৰ এটা ডিপ্ৰেশ্যন ইয়াৰো সেই কামৰে ডিপ্ৰেশ্যন আৰু মোৰ বেলেগ একো নহয় কামৰে ডিপ্ৰেশ্যন কেম্পাছত আহি কিনে মানে তোমাৰ যিটো মেণ্টেলি প্ৰব্লেমটো কেনেকুৱা হৈছিলে ইয়াত থকা সময়খিনি ভাল লাগিব কিন্তু ঘৰৰ পৰিস্থিতি চাই কিনে অলপমান চৰৰ বেলেগ হয় ন যে ইয়াত ভাল লাগিছে এতিয়া আহিছোঁ কিন্তু ঘৰত গৈ কিনে আকৌ যদি আগৰ পৰিৱেশটো হৈছে আকৌ মাইণ্ডটো বেয়া হৈ যাব আৰু তোমাৰ সেইটো কোৱা সেইটোৱে মোৰ কোৱা মতেও সেইটোৱে হৈছে মানে ইয়াত আহি যোনটো মনটো ইয়াত খুবেই ভাল লাগিছে খুবেই ফূৰ্তি এতিয়া বাহিৰে মোৰ বহুতখিনি টেনশ্যন থাকে মানুহৰ এটা কিন্তু ইয়াত আহি টেনশ্যনবিলাক অলপ ফ্ৰী হৈছোঁ মানে নিজকে এটা ভাল লাগিছে মনটো টেনশ্যন ফ্ৰী হৈ আছোঁ নিচিনা লাগিছে আৰু মনটো একদম মানে সেনেকুৱাই হ'ব আৰু কিন্তু সেনেকুৱা হ'ব কিন্তু তুমি এইটো গম পোৱা নাই যে ইয়াত আহি কিনে যে আমাৰ যে এতিয়া অলপ যে মানে এই অনুভৱ অলপ শান্তি অনুভৱ হৈছে নহয় মনটো এইটো আমাৰ মেণ্টেলি বহুত ভাল হৈছে মেণ্টেলি আমাৰ সেইটো কাৰণে চাইক'লজিয়ে কয় যে সকলো মানুহ 40 দিন মূৰে মূৰে এটা ট্ৰিপ ল'ব লাগে আৰু ট্ৰিপটো সদায় এইটো চাব লাগে যাতে প্ৰাকৃতিক পৰিৱেশৰ মাজত হয় সেইটো ট্ৰিপ তো সেইটো কাৰণে মই আপোনালোকক মোৰ লগৰসকলৰ মই অলপ মানে হেৰিটো লৈছোঁ আৰু বাক্যকেইটা লৈছোঁ যে সেইটোৱে যে মানে আপোনালোকে আহক যদি কিবা ডিপ্ৰেশ্যনত আছে বা কিবা টেনশ্যনত আছে অকল কেম্পাছ বুলি নহয় যিকোনো প্ৰাকৃতিক পৰিৱেশত ঠাইলৈ যাওক আৰু চাব আপোনাৰ মাইণ্ড ডেফিনেটলি ভাল হ'ব এইটোৱে মোৰ কোৱা আছিলে আৰু বেলেগ একো নহয় যিকোনো নদীৰ পাৰত যাবা মোৰ এই লগৰকেইটাৰ কাৰণে বুৰ্বকামি নকৰিবা এইটো চাওক পানী বেছি দূৰ নহয় কিন্তু যদি পৰে ইয়াক বচাবলৈ কোনো নাই সেইটো কাৰণে এনেকৈ ভুলবোৰ নকৰিবা ইয়াত এনেকৈ ভুল কৰি কিন্তু বহুত ঘটনা হয় আৰু এতিয়া কেম্পাছৰ অলপ দৃশ্যবোৰ আগতো আপোনালোকক দেখালোঁ আৰু এতিয়া দেখাবলৈ একো নাই যদি কেতিয়াবা ঘোঁৰা চাফাৰী হাতী চাফাৰী হয় তেতিয়া উঠি কিনে আপোনালোকক দেখাম তেতিয়াহ'লে আজিলৈ ইয়াতে বিদায় লৈছোঁ দেখাব পৰৱৰ্তী ভিডিঅ'ত সকলোৱে ভাল থাকিব সুস্থ থাকিব ধন্যবাদ জয় আই অসম